সমগ্ৰ ৰাজ্যতে যি ট্ৰেডিং কাণ্ডৰ যি মান নোযোৱাতেই আজি অসমত এখন ঠাই নলবাৰী জিলাৰ লখিমপুৰ কেন্দুবাৰীত ইয়াত পৰেশ বৰুৱাৰ যি নিষিদ্ধ সংগঠন পৰেশ বৰুৱাৰ এখন পেডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নলবাৰী জিলাৰ শেষ সীমান্ত কেন্দুবাৰী আৰু এই কেন্দুবাৰী স্কুলত ৰাতিপুৱাই এখন যি নিষিদ্ধ সংগঠন আলফাৰ তেখেতসকলৰ পেডত লিখা আছিল যে 3 দিনীয়াকৈ স্কুল বন্ধ ৰখাৰ আহ্বান জনাইছিল আৰু সেই পেডখন ইয়াত আহি ছাত্ৰ ছাত্ৰীয়ে গেটৰ সন্মুখত প্ৰত্যক্ষ কৰে। এই ক্ষেত্ৰত আমাৰ এজন শিক্ষক আছে, মই তেখেতক জানিব বিচাৰিম কি হৈছিল, ঘটনাটো কি হৈছিল ৰাতিপুৱাই। আজি ৰাতিপুৱা আমাৰ হেড ছাৰ আহি গৈছে 8:45 আগত আহি গৈছে আৰু মই আহি গ'লোঁ 8:45 বজাত। তো আহি কিনে আমাৰ ল'ৰা ছোৱালীকেইটাই অলৰেডি এক্সাইটমেণ্ট হৈ আছে, মানে সিহঁতে বহিয়ে মোক কৈছে যে এখন ছাৰ কাগজ এখন আছে, কাগজত আলফাৰ কিবা এটা লিখা আছে। তো আমাৰ হেড ছাৰে এখন কাগজ বহিয়ে আছিলে, তো তাৰ পিছত গ'লোঁ চালোঁ, চাই কিনে দেখিলোঁ তাতে জাননী এখন দিছে, কিবা এখন মিটিং হৈছে 50জনীয়া কমিটি এটা আলফাৰ, আৰু তাতে সিদ্ধান্ত লোৱা হৈছে 13 ছেপ্টেম্বৰৰ পৰা 3 দিন কণ্টিনিউৱাছ স্কুল বন্ধ দিব দিছে আমাক। সেইখিনিয়ে লিখা আছিলে আৰু তলত 3টা নাম লিখা আছে, কৈলাশ অসম, কৈলাশ কৃষ্ণ এনেকৈ লিখা আছে। নহয়, লক্ষণীয় কথা যে যিজন আমাৰ শিক্ষা বিষয়া ডিঅ' ছাৰ আছিল তেখেতক মই সংযোগে তেখেতক বাৰ্তালাপ কৰিছিলোঁ। তেখেতে ইতিমধ্যে এই মুহূৰ্তলৈকে এনেকুৱা কোনো জাননী পোৱা নাছিল আৰু এই ক্ষেত্ৰত ইয়াৰে স্থানীয় যুৱক আছে, তেখেতসকলে এই দুখন পেডখনত এটা যোগাযোগ নম্বৰ দিয়া হৈছিল আৰু সেই যোগাযোগ নম্বৰত কণ্টেক্ট কৰি কি পাইছিল মই তেখেতক জানিব বিচাৰিম। ইয়াত স্থানীয় যুৱক আছে এগৰাকী, তেওঁ কল কৰিছিল আৰু তেওঁৰ পৰা মই জানিব বিচাৰিছোঁ যোগাযোগ কণ্টেক্ট কৰা গৈছিল, কিন্তু মানে মোবাইলটো ৰিং হৈ আছে, মোবাইলটো ৰিচিভ কৰা নাই ঠিক আছে। আমি মোটামুটি 3-4বাৰ চালোঁ, ট্ৰাই কৰিলোঁ, বেলেগ নাম্বাৰটো চাবা দিলোঁ বেলেগ ল'ৰাটো, কিন্তু আমি ৰিচিভ কৰা নাই। নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰশাসনৰ যি মানে দক্ষ প্ৰশাসন বা অসম চৰকাৰৰ যি পৰিৱৰ্তন আমি চৰকাৰখনে কৰি আহিছিল, কিন্তু এনেকুৱা প্ৰশাসনৰ পিছতো আজি কেনেকৈ এই কেন্দুবাৰী স্কুলত সংযুক্ত মুক্তি বাহিনী পৰেশ বৰুৱাৰ পেড এখন ইয়াত পৰি থাকিল, তাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।